दावहानि गेजेराव माबायदि थाखुमानो गोनां जायो दावहा जामारोबा माबायदि एलार्ट जानो गोनां जायो दावहानि ट्रेनिं भिडिअनि फुटेजखौ खोनासंलांबा स्पष्ट बुजिगोन माबायदि एलार्ट थानो गोनां आरो माखासे दावहानि नेम निथि दावहाया जामारोबा माबायदि केमोफ्लेज थानो गोनां जायो बे भिडिअनि फुटेजाव खोनासंलांबा स्पष्ट बुजिगोन 6 বাজি 30 মিনিট যেতিয়া হ'ব লগে লগে আপুনি আপোনাৰ ঘৰৰ লাইট অফ কৰি দিব যদি গ্যাস সিলিন্ডাৰ জ্বলি আছে সেই সময়ছোৱাত আপুনি গ্যাস সিলিন্ডাৰ বন্ধ কৰি দিয়ক কোনো কাৰণত জুই বা অন্যান্য ফ্ৰিমতি আপুনি কোনো কাৰণত হ'বলৈ নিদিব লাইট অফ কৰি দিব আৰু ইয়াৰ উপৰিও সেই সময়ছোৱাত ঘৰৰ পৰা আপুনি নোলাব যদি কৰবাত জুই দেখিলে আপুনি ভয় নাখাব যেতিয়া জুই লাগিব বা আতচবাজিৰ শব্দ আপুনি দেখিব সেই সময়ছোৱাত আপুনি কেনে ধৰণে সেই আগন্তুক পৰিস্থিতিৰ সৈতে যুঁজ দিব তাৰ বাবে আপুনি সজাগ হ'ব লাগিব বা তাৰ বাবে আপুনি হাজু হ'ব লাগিব জুই আপুনি কিদৰে সাৱধানতা অৱলম্বন কৰিব তাৰ বাবেও কাইলৈ 6 বাজি 30 মিনিটৰে প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে অনুশীলন আগবঢ়োৱা হ'ব গতিকে এই অনুশীলন আপুনিও ভালদৰে চাই ল'ব যাতে কোনো কাৰণত আপুনি যদি যুদ্ধকালীন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় সেই সময়ছোৱাত আপুনি কিদৰে যুঁজ দিব বা কিদৰে মোকাবিলা কৰিব তাৰ বাবে আপুনি আগতীয়াকৈ প্ৰস্তুতি কেনেধৰণে চলাব সেই সন্দৰ্ভত আপুনি জানিবৰ বাবে আখৰাত আপুনি পূৰ্ণ সহযোগ কৰক সেই দিনটোত সমগ্ৰ গোলাঘাটবাসী ৰাইজৰ সহযোগিতা বিচাৰিছে ব্লেক আউট ঘোষণা কৰি দিয়া হৈছে যাৰ বাবে আৰু সন্ধিয়া 6 বাজি 30 মিনিটত 15 মিনিটৰ বাবে সমগ্ৰ গোলাঘাট জিলাখনতে অন্ধকাৰাচ্ছন্ন এক পৰিৱেশৰ সৃষ্টি হ'ব কাৰণ যেটো সকলো লাইট অফ কৰি দিয়া হ'ব বিদ্যুৎ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি দিয়া হ'ব যুদ্ধকালীন প্ৰস্তুতিত যাতে সকলোৱে নিজৰ যিকোনো আগন্তুক পৰিস্থিতিৰ সৈতে মোকাবিলা যাতে কৰিব পাৰে তাৰ বাবে আগতীয়াকৈ প্ৰশাসনৰ তৰফৰ পৰা এই জৰুৰী জাননী জাৰি কৰিছে মাত্ৰ আপুনি সংকিত নহ'ব ভয় নাখাব সাইৰেনৰ শব্দ শুনিলে কোনো কাৰণত যাতে ভয় খাব নালাগে জুই বা আতচবাজিৰ শব্দ যদি শুনে তেতিয়া যাতে আপুনি কোনো কাৰণত ভয় খাব নালাগে তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা আগতীয়াকৈ এই বিশেষ জাননী জাৰি কৰা হৈছে অসম চৰকাৰ জিলা আয়ুক্তৰ কাৰ্যালয় গোলাঘাটৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰিছে যুদ্ধকালীন সময়ত ল'বলগা ব্যৱস্থাসমূহৰ আখৰা আয়োজন কৰা হৈছে ইয়াৰ দ্বাৰাই গোলাঘাটৰ জনসাধাৰণক জনোৱা হ'ল যে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশক্ৰমে অহা ইংৰাজী 15/5/2026 অৰ্থাৎ কাইলৈ দিনটোত তাৰিখে সন্ধিয়া 6 বাজি 30ৰ পৰা 7 বজাৰ ভিতৰত অসামৰিক প্ৰতিৰক্ষা বিভাগ গোলাঘাটৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসন আৰু জৰুৰীকালীন সেৱাসমূহৰ সহযোগত যুদ্ধকালীন সময়ত ল'বলগা ব্যৱস্থাসমূহৰ ওপৰত এটা জৰুৰীকালীন অনুশীলন বা সুৰক্ষাৰ প্ৰস্তুতিমূলক আখৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই আখৰা গোলাঘাট জিলাৰ চকবুজাৰ এলেকাত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অৰ্থাৎ গোলাঘাট নগৰৰ একেবাৰে মাজমজিয়াত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে গোলাঘাটৰ প্ৰতিগৰাকী জনসাধাৰণে এই মকদুলত অংশগ্ৰহণ কৰিব পাৰে এই আখৰাৰ মূল উদ্দেশ্য হৈছে জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতা আখৰা যেহেতু এই জৰুৰীকালীন পৰিস্থিতিত প্ৰতিটো উদ্ধাৰকাৰী দল চৰকাৰী প্ৰতিটো বিভাগে কাম বা সেৱা আগবঢ়াবই লাগিব গতিকে সেই সময়ছোৱাত তেওঁলোকে কিদৰে নিজৰ দক্ষতা আগবঢ়াব এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা অতিকৈ আৱশ্যক বিশেষকৈ যুদ্ধকালীন সাইৰেন শুনাৰ লগে লগে সুৰক্ষিত স্থানলৈ যাব লাগিব যেতিয়াই আপোনাৰ চহৰখনত বাজি উঠিব সাইৰেনৰ শব্দ তেতিয়া আপুনি সুৰক্ষিত স্থানলৈ যাব কেতিয়াও ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা নকৰিব ঘৰৰ লগতে অঞ্চলত থকা লাইটৰ সুইচ অফ কৰি অঞ্চলটোত সম্পূৰ্ণৰূপে আন্ধাৰ কৰি দিয়া হ'ব সেই সময়ছোৱাত কিন্তু জনসাধাৰণে সেই কাম কৰিব লাগিব নিজৰ ঘৰৰ লাইট নিজে অফ কৰিব লাগিব আৰু অঞ্চলটোত যদি ষ্ট্ৰীট লাইট আছে ষ্ট্ৰীট লাইটৰ সুইচ অফ কৰিব লাগিব জনসাধাৰণৰ দ্বাৰা এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু উক্ত দিনা গোলাঘাটবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰাৰ লগতে সম্পূৰ্ণ অঞ্চল ব্লেক আউট কৰাৰ সহায় কৰিবলৈ অনুৰোধ জনোৱা হ'ল সন্ধিয়া 6 বাজি 30 বজাত বিপদ সংকেত সাইৰেন 2 মিনিট সময় ৰৈ বাজি উঠিব একেলগে নহয় 2 মিনিটৰ মূৰে মূৰে পুনৰ বাজি উঠিব আৰু 7 বজা পৰ্যন্ত বাজি উঠিব আৰু সেই সময়ছোৱাৰ লগে লগে জনসাধাৰণে সকলো লাইট নুমুৱাই অঞ্চলটোৰ অন্ধকাৰ কৰি দিব যেতিয়াই আপুনি সাইৰেনৰ শব্দ শুনিব লগে লগে সুইচ অফ কৰিব 15 মিনিট পিছত পুনৰ যেতিয়া সাইৰেন একেৰাহে বাজিব 2 মিনিট সময় বাজি উঠিব তেতিয়া আকৌ লাইটৰ সুইচ অন কৰিব পাৰিব অৰ্থাৎ প্ৰথমটো আপুনি যেতিয়া সাইৰেন শুনিব তেতিয়াই আপুনি সুইচ অফ কৰিব লাগিব লাইটৰ আৰু যেতিয়া আপুনি শেষৰটো সাইৰেন শুনিব তেতিয়াই আপুনি সুইচ পুনৰ অন কৰিব পাৰিব এই অনুশীলন সম্পূৰ্ণৰূপে জনসাধাৰণৰ সজাগতাৰ বাবে অনুষ্ঠিত কৰা হৈছে তথা ইয়াৰ ব্যৱহাৰ বা আতচবাজিৰ শব্দ জুই দেখি অযথা ভয় নাখাবলৈ অনুৰোধ জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিগৰাকী জনসাধাৰণক আমি